নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি এইটো ভিডিঅ'ত কথা পাতিম 5খন জিলাৰ বিষয়ে, যিকেইখনত অসম পুলিচ APR কমিউনিকেশ্যনৰ কাটঅফ এটা মোটামুটি যাব, আৰু বাকী আমি যিখনত ল' যাব কোনখনত হাই যাব সেয়াৰ বিষয়ে কথা পাতিলোঁ। যদি আপোনালোকে চোৱা নাই এইটো চেনেলত গৈ আপোনালোকে চাই লওক, সেয়া ভিডিঅ'ত দিয়া হৈ গ'ল। আৰু আজি আমি পাতিম এই ডিষ্ট্ৰিক্টখনৰ যদি আপুনি হয় তেন্তে আপোনাক কিমান মাৰ্ক পালে আপুনি চাকৰি পোৱাৰ সম্ভাৱনা আছে। আৰু আগতে কৈ দিওঁ APR কেণ্ডিডেট যথেষ্ট কম আছে, আৰু লগতে যিসকলে পৰীক্ষা দিছে তেওঁলোকৰ চাকৰি পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি, যিসকলৰ পৰীক্ষা অকণমান হ'লেও ভাল হৈছে। আৰু ইয়াতে ফিজিকেল, যিহেতু অসম পুলিচৰ ফিজিকেলটো আপোনালোকে দেখিলে কেনেকুৱা ধৰণৰ হয়, আৰু ফিজিকেলটো অকণমান টাফ হোৱাৰ কাৰণে কেণ্ডিডেটৰ সংখ্যা যথেষ্ট কমি যায়। যিসকল ছায়েন্সৰ কেণ্ডিডেট আছিলে তেওঁলোকৰ ফিজিকেল যিহেতু ইমান মেইনটেইন নকৰে, আৰু সকলো ছায়েন্সৰ ল'ৰা ছোৱালীয়ে পুলিচৰ হওক বা এনেকুৱা ডিফেন্স ৰিলেটেড পেৰামেডিকেল ৰিলেটেড চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন নকৰে, সকলোৱে টাৰ্গেট থাকে ডক্টৰ ইঞ্জিনিয়াৰ। সেইটো কাৰণে ইয়াতে কেণ্ডিডেট যিহেতু কম থাকে, যাৰ ফলত তেওঁলোকে চাকৰি পোৱাৰ সম্ভাৱনা যথেষ্ট বাঢ়ি যায়। আৰু এইখন কাটঅফ আছিলে চাই লওক আপোনালোকে, APR কনষ্টেবল কমিউনিকেশ্যনৰ কাটঅফ টোটেল কাটঅফ এইখিনি আছিল। আৰু NC আপোনালোকে বেছি দেখিব, NC মতলব হৈছে ন' কেণ্ডিডেট, কোনো ধৰণৰ কেণ্ডিডেট ইয়াতে উপলব্ধ নাই, যাৰ ফলত ইয়াতে যথেষ্ট কাটঅফ কম যোৱাৰ সম্ভাৱনা বাঢ়ি গ'ল। আৰু যদি আপুনি ইয়াৰ ভিতৰত দুই এটা কেটেগৰীত আপুনি পৰিলে হয়, ST হিলৰ আপোনালোকে মেইল চালে প্ৰায় নায়েই, সেইটো কাৰণে। আৰু আজি আমি পাতিম মৰিগাঁও, নগাঁও, ধেমাজি, গোৱালপাৰা আৰু ধুবুৰী এই ডিষ্ট্ৰিক্টখনৰ যদি আপোনালোকে হয় তেন্তে আপোনালোকে UR যদি মেইল কেণ্ডিডেট হয় আপোনালোকে মৰিগাঁৱৰ চাওক 23.48, যিখন ডিষ্ট্ৰিক্টৰ যথেষ্ট বেছি কাটঅফ থাকে, পেৰামিলিটেৰী হওক ইণ্ডিয়ান আৰ্মিত হওক, ইয়াতে যথেষ্ট ল'ৰাই এইখন জিলাৰ পৰা চাকৰি লয়। সেইটো কাৰণে এইখন জিলাটো আপোনালোকে মাত্ৰ কাটঅফ দেখিছে 23.48 UR মেইলৰ কাৰণে। আৰু ইয়াৰ পৰা আপোনালোকে অনুধাৱন কৰিব পাৰিব যে যিটো APR কেণ্ডিডেট যথেষ্ট কম থাকে। আৰু 23 মতলব, আৰু যদি আমি এইফালৰ পৰা 25 মান ধৰোঁ তেন্তে 50ৰ ওচৰে পাজৰে কাটঅফ যাব মৰিগাঁও জিলাৰ UR কাৰণে। আৰু UR যদি আপোনালোকে ফিমেল হয়, ফিমেলৰ কিন্তু কাটঅফ বেছি যাব। মই আগতে আপোনালোকক কৈছিলোঁ ছায়েন্সত পঢ়া ছোৱালীৰ সংখ্যা যিহেতু বেছি থাকে কোনো ডিষ্ট্ৰিক্টত, যাৰ ফলত ইয়াত দেখিবলৈ পালে আপুনি 32.78 গৈছে UR ফিমেলৰ কাৰণে। আনৰিজাৰ্ভড যিসকল ফিমেল আছে তেওঁলোকৰ কাৰণে অকণমান মাৰ্ক লাগিব, 60 ওচৰে পাজৰে লাগিব। কিন্তু UR যদি আপোনালোকে মেইল হয় অলপ কম মাৰ্কতে আপুনি চাকৰি পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি আছে ছোৱালীতকৈ। আপোনালোকে দেখক কিমান নম্বৰ ডিফাৰেঞ্চ হৈছে, এইফালে 23 এইফালে 32, কিমান নম্বৰ ডিফাৰেঞ্চ, প্ৰায় 8-9 ডিফাৰেঞ্চ আছে। সেইটো কাৰণে মিনিমাম 6-7 নম্বৰ ডিফাৰেঞ্চ থাকিব ছোৱালীৰ ফালৰ পৰা UR কাৰণে। আৰু OBC কাৰণে আপোনালোকে চাওক মাত্ৰ 22.90 গৈছে। আৰু ছোৱালীৰ কাৰণে কোনো ধৰণৰ কেণ্ডিডেট নাছিলে। OBC কাৰণে ল'ৰাৰ কাৰণে 22.90, ইয়াতো আপোনালোকে মোটামুটি ধৰক 50 ওচৰে পাজৰে, তাতকৈ 50 অভাৰ নাযায়, 50 ওচৰে পাজৰে থাকিব যিসকলে চাকৰি পাব। তাৰপিছত আপোনালোকে এইখিনি দেখিলে NC আৰু লাষ্টত EWSৰ কাৰণে কোনো ধৰণৰ পষ্ট নাছিলে, ন' পষ্ট আছিলে ফিমেলৰ কাৰণে। বাকীবিলাকত কিন্তু পষ্ট আছিলে কিন্তু কেণ্ডিডেট নাই। ইয়াৰ পৰা আপোনালোকে গম পাইছে এইটোত কিমান ডিমাণ্ড আছে। যিসকলে ছায়েন্সত পঢ়ি ৰাখিছে তেওঁলোকৰ কাৰণে যথেষ্ট সুবিধা আছে। আৰু নগাঁৱৰ ক্ষেত্ৰত ক'বলৈ গ'লে নগাঁৱতো যথেষ্ট ল'ৰা কেণ্ডিডেট থাকে AB UB কাৰণে। ইয়াতো আপোনালোকে UR কাৰণে মাত্ৰ 23.37 গৈছে, ইয়াতো আপোনালোকে 50 ওচৰে পাজৰে ধৰিব পাৰে। আৰু UR ফিমেলৰ কাৰণে কিন্তু কাটঅফ কম গৈছে, 22 গৈছে। যিকেইগৰাকী ছোৱালীয়ে 45ৰ ওচৰে পাজৰে মাৰ্ক স্ক'ৰ কৰিব তেওঁলোকৰ চাকৰি 100% কনফাৰ্ম। আৰু OBC MOBC কাৰণে মেইলৰ যদি হয় ইয়াত মাত্ৰ কাটঅফ গৈছে 21.12, মানে ফিজিকেল যিসকলে ক্লিয়াৰ কৰিছে প্ৰায় তেওঁলোকে পৰীক্ষা দিব পাইছে। ইয়াৰ পৰা আপোনালোকে অনুসৰণ কৰিব পাৰিলে যে 50, 46, 47 এনেকুৱা যদি মাৰ্ক স্ক'ৰ কৰি দিব পাৰে আপুনি OBC মেইলৰ যদি আপুনি হয় তেন্তে আপোনাৰ চাকৰি পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। আৰু যোৱাবাৰ কাটঅফ যদি আপোনালোকে চাই, যোৱাবাৰ কাটঅফ যদি আপোনাৰ মনত আছে বা কোনোবাই যদি দেখুৱাইছে আপোনালোকে চাব, কমিউনিকেশ্যন বা APR কাটঅফ যথেষ্ট কম গৈছিলে যোৱাবাৰ নগাঁও ডিষ্ট্ৰিক্টৰ। আৰু সেইটো হিচাপত ক'বলৈ গ'লে এইবাৰো বৰ বেছি নাযায়, এইবাৰো কমেই যাব। আৰু যিকেইগৰাকী ছোৱালী বা ল'ৰাই ভালকৈ পৰীক্ষা দি আছে তেওঁলোকৰ চাকৰি 100% কনফাৰ্ম। আৰু নগাঁৱৰ বাকীকেইটা ক'বলৈ গ'লে SC মেইলৰ কাৰণে 23 গৈছে, ইয়াতো আপোনালোকে 50 ওচৰে পাজৰে ধৰক। ST প্লেইনৰ কাৰণে মেইলৰ 22 গৈছে, ইয়াতো আপোনালোকে 45ৰ ওচৰে পাজৰে কাটঅফ যাব। আৰু EWS মেইলৰ কাৰণে 22.18 আছে, ইয়াতো আপোনালোকে ধৰক 45, 44 এনেকুৱা মাৰ্ক পালে আপোনাৰ চাকৰি পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি আছে। ধেমাজিৰ কথা ক'বলৈ যাওঁতে ধেমাজিত অকণমান কাটঅফ বেছি গৈছে, 28.37 আছে UR মেইলৰ কাৰণে। UR ফিমেলৰ কাৰণে 23.74। আৰু গোটেইকেইটা ডিষ্ট্ৰিক্টতকৈ ক'বলৈ গ'লে ধেমাজিতে কেণ্ডিডেটৰ সংখ্যা আছিলে। ধেমাজিত আপোনালোকে চাওক 28 গৈছে, ইয়াত মানে আপোনাৰ 60 ওচৰে পাজৰে লাগিব যদি আপুনি UR মেইল কেণ্ডিডেট হয়। আৰু UR যদি আপুনি ফিমেল হয় ইয়াত ধৰক আপোনাৰ 45ৰ পৰা 50 ভিতৰত থাকিব। তো তাৰপিছত আছে আপোনাৰ OBC কাৰণে 26.58, ইয়াতো আপোনালোকে ধৰক 50ৰ পৰা 55ৰ ভিতৰত থাকিব। আৰু OBC MOBC ফিমেলৰ যদি হয় 40 ওচৰে পাজৰে পালে চাকৰি পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি আছে। আৰু SC মেইলৰ কাৰণে 22.07 আছে, ইয়াতো আপোনালোকে ধৰক 40ৰ পৰা 45, 46ৰ ভিতৰত পালে আপোনাৰ সম্ভাৱনা যথেষ্ট বেছি আছে। আৰু ST প্লেইনৰ কাৰণে মেইলৰ 26.36, আৰু ST প্লেইনৰ কাৰণে ফিমেল 21.91। এই দুটাত ক'বলৈ গ'লে আপোনাৰ ইয়াতো আপোনাৰ ধৰক 50ৰ পৰা 58 মানৰ ভিতৰত পালে আপুনি ST যদি প্লেইনৰ মেইল কেণ্ডিডেট হয় আপুনি 100% আপোনাৰ চাকৰি হৈ যাব। আৰু ST প্লেইনৰ যদি আপুনি ফিমেল হয় তেন্তে 40ৰ পৰা 48 মানৰ ভিতৰত আপুনি পালে আপোনাৰ সম্ভাৱনা আছে চাকৰি পোৱাৰ। তাৰপিছত গোৱালপাৰাত বাকীকেইটাত আপোনালোকে দেখিলে NC অনলি UR মেইলৰ কাৰণে 23.08 গৈছে। আৰু ইয়াতে অকণমান কম্পিটিশ্যন আছে, যদি আপুনি UR মেইল কেণ্ডিডেট হয়, যদি আপোনাৰ পৰীক্ষা ভাল হৈছে, আপুনি যদি 50ৰ ওচৰে পাজৰে মাৰ্ক পোৱাৰ এটা আশা কৰি আছে তেন্তে আপোনাৰ চাকৰি কনফাৰ্ম, আপুনি ৰেডি হৈ যাওক ট্ৰেইনিঙৰ কাৰণে।
আৰু ধুবুৰীৰ কথা ক'বলৈ যাওঁতে ধুবুৰীটো আছিলে 3টা কেটেগৰীত কেণ্ডিডেট 27.48 URO মেইল OBC আৰু MOBC কাৰণে মেইলৰ 21 আৰু SC মেইলৰ কাৰণে 21 ইয়াত ফিমেলৰ কাৰণে কোনো ধৰণৰ কেণ্ডিডেট নাছিলে আৰু OBC মেইলৰ কথা ক'বলৈ গ'লে 27 মানে প্ৰায় আপোনাৰ এক্সট্ৰা মাৰ্কৰ সৈতে মিলাই কৰি 30 হ'লে আৰু পৰীক্ষাত যদি আমি 25 মান ধৰোঁ তেনে 55ৰ পৰা 62 মানৰ ভিতৰত পালে আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ URO মেইলত আপোনাৰ চাকৰি হৈ যাব AP আৰু কনষ্টেবল কমিউনিকেশ্যনত তাৰপিছত OBC MOBC কাৰণে গৈছে 21 ইয়াতো আমি যদি এক্সট্ৰা মাৰ্কৰ সৈতে 25 মান ধৰোঁ আৰু এইফালে যদি 25 ধৰোঁ তেন্তে 50 পৰা 55 পালে আপোনাৰ চাকৰি 100% SC মেইলৰ কাৰণে ইমানে যাব 21 যেহেতু আছে 25 যদি হয় আৰু 25 মান মাৰ্ক পালে আপোনাৰ চাকৰি কনফাৰ্ম 50 ওচৰে পাজৰে পাৰে আৰু যদি আপুনি এই ডিষ্ট্ৰিক্ট এখনৰ হয় তেন্তে আমাক কমেণ্ট কৰি জনাওক আৰু দেখিলে আপোনালোকে NC বেছি আছে মানে নো কেণ্ডিডেট উপলব্ধ নহয় যাৰ ফলত পোষ্ট খালী ৰৈ গৈছে আৰু নতুন পোষ্ট আকৌ আহিব সেইটো কাৰণে যদি আপুনি 8 বা 9ত পঢ়ি আছে যদি মোৰ ভিডিঅ' নাই চোৱা তেন্তে অকণমান যিসকলে চাই আছে ভিডিঅ' শ্বেয়াৰ কৰি দিব যিসকলে 8 9ত পঢ়ি আছে তেওঁলোকে যাতে ভিডিঅ'টো পায় আৰু ছায়েন্সত পঢ়াৰ অকণমান হ'লেও তেওঁলোকে পোষকতা কৰে আৰু ছায়েন্সত পঢ়াৰ লাভ এইখিনিয়ে যে চাকৰি এনেকুৱা ধৰণৰ পোষ্ট যদি তেওঁলোকে এপ্লাই কৰিছে চাকৰি এবাৰতে পালে হয় যদি ফিজিকেল ক্লিয়াৰ কৰিব পাৰে সেইটো কাৰণে এইটোৱে সুবিধা আছে ছায়েন্সত পঢ়াৰ অসম পুলিচত চাকৰি কৰাৰ এটা খুব ধুনীয়া সুযোগ পোৱা যায় আৰু বাকী যিসকল টেলেণ্ট থাকে ইঞ্জিনিয়াৰিং কৰে মেডিকেল কৰে এইখিনি যথেষ্ট সুবিধা আছে নাৰ্ছিং ক্ষেত্ৰতো যথেষ্ট সুবিধা আছে সেইটোৱে কথা আৰু আজি ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ' কেনেকুৱা ধৰণৰ লাগে আপোনালোকে কমেণ্ট কৰি জনাব যিকেইখন ডিষ্ট্ৰিক্টে মোক কমেণ্ট কৰি আছে তেওঁলোকৰ ভিডিঅ' মই সৰুকৈ এটা উপলব্ধি আপোনালোকক কোৱাই দিছোঁ এটা অনুমান আমি কৈ দিছোঁ ইয়াতে যে 100% তেনেকুৱাই হ'ব তেনেকুৱা কোনো কথা নাই পৰীক্ষা ওপৰ চাপৰ হ'ব যিহেতু পৰীক্ষাৰ 100% মাৰ্ক কোনেও নাপায় আৰু যিসকলে কৈ আছে যে মই 45 পাম 45 সকলোৱে নাপায় সেইটো কথা ভিডিঅ'টো ইমানে ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক